Hey guys, Nikus vlogger आन एटा भिडिओले সকলোকে স্বাগতম জনাইছো। আশা কৰো ভিডিওটো সকলোৱে আদৰি ল'ব। আজি বানানা মিল্কশেকৰ ৰেচিপি লৈ আহিছো। ভীমকলৰ মিল্কশেক আপোনালোকে আগতে খাই পাইছেনে? যদি পাইছে কমেন্ট কৰি জনাবচোন কেনেকুৱা পায়। মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিম বুলি ভাবিছো। বলকচোন আপোনালোককো দেখাও কেনেকৈ বনা। এয়া সাপ ভীমকল গুটি থাকে বাবে খুৱাই নহয় হেবাবে ৰুকনিত পিহি গুটিখিনি উলিয়াই লম আৰু ৰেচিপিটোৰ বাবে মোক লাগিব গাখীৰ চেনি কল আৰু তেনেকৈ আৰু একোৱে নালাগে কেকৰ থাকিলে কেকৰ দিও খাব পৰা যায় কিন্তু মই এতিয়া কেকৰো নিদিও অকল চেনি আৰু গাখীৰ দিয়ে বনাম বলকচোন চাব এয়া মই ভীমকলৰ মিল্কশেক বনাবৰ কাৰণে কলখিনি ৰুকি ললো আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম এতিয়া গাখীৰ দি দিছো আমুল তাজা লৈছো মই এতিয়া এইখিনি গ্ৰাইণ্ড কৰি লম ইয়াত মই চেনি অলপো দি দিলো কিন্তু ৰেকৰ্ড কৰা নহল এয়া ৰেডি হৈ গল ভীমকলৰ মিল্কশেক আৰু এতিয়া গ্লাছত উলিয়াই ললো 2 গ্লাস বৌ আৰু মই খাম এতিয়া মই এইখিনি অলপ সময়ৰ বাবে ফ্ৰিজত থৈ দিম এতিয়া এইখিনি উলিয়াই ললো 2 ঘণ্টাৰ পাছত উলিয়াইছো মই এয়া আমাৰ বানানা মিল্কশেক ৰেডি হৈ গল ভীমকলৰ মিল্কশেক খাই চাও খাই কেনেকুৱা লাগিলে কম আপোনালোকক মজা আছে আজি ফাৰ্ষ্ট ট্ৰাই কৰিলো তথাপি বহুত ধুনীয়া হৈছে টেষ্টি একেবাৰে খাবলৈ বৌ কেনেকুৱা লাগিলে মজা টেষ্টি খাইছা যাবা আমাৰ বেটি মোৰ লগত টেষ্ট কৰিবলৈ বহি লৈছে ওপৰত উঠাই লোৱা আকৌ উঠি পিনে হাই কৰি দিয়াচোন তুমি চবকে হাই কৰি দিয়া হাই মই চুমু সোনা কৰি দিয়া খাই দিয়া সোনা বেটি খাই দিয়া চুনু খোৱা খোৱা মই খালো হাই কৰি দিয়া মামাম খালানে কৈ দিয়া পাইছে
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলো সময়তে আপোনালোকে পাই থাকে